দোস্ত কি খবৰ আশা কৰিছো ভালে আছে পুনৰ মই উঠছে আপোনাক সকলোকে স্বাগতম জনাইছো আজি মই গৈ আছো গুৱাহাটীত হৈ থকা মেগা ট্ৰেড ফেয়াৰ আৰু যেটো নাকি খানাপাৰাত হৈ গৈছে বলক ভিডিওটো তাত গৈ ষ্টাৰ্ট কৰো এতিয়া টাইম হৈছে 7টা আৰু মই ওলাই পৰিলো আৰু ইপিনে আহি দেখিলো বা ফ্লাইওভাৰৰ ভিউ মাই গড ৰাতিৰ আকাশ গুৱাহাটীখন বহুত ধুনীয়া দেখা যায় তো সেইটো হিচাপত মানে বহুত লাইট লগোৱা থাকিলে বহুত ভাল লাগে আৰু তো এইটো নতুন ফ্লাইওভাৰ বুলি তোমাৰ বহুত ধুনীয়া দেখা গৈ আছে চাব পাৰিব গুৱাহাটীৰ ৰাতিৰ নাইট ভিউ তো এই ব্ৰিজটো হৈছে দিছপুৰ আৰু ইয়াৰ লগতে আছে ডাউনটাউন হস্পিটেল তো এতিয়া মই ডাইৰেক্ট তোমাৰ খানাপাৰা যাম তো সেইটো হিচাপত ভাল লাগি আছে তো কাৰণ মেলা বুলি কথা ন বহুত দিন পিছত আহিছে মেলা তো চাব লাগিব ন সেইটো হিচাপত মই ডাইৰেক্ট 6 মাইল ফ্লাইওভাৰৰ তলত গুচি গ'লোঁ এতিয়া তো এইখিনি ট্ৰাফিক আছে বাকী একো নাই তো এইটো হিচাপত মই লাহে লাহে গৈ আছোঁ তো লাহে যাব লাগে ইমান তো ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু যোনে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন আপডেট পাই থাকিব নতুন ব্লগ পাই থাকিব তো এইটো হিচাপত কি ক'ম আৰু আজি নেক্সট কালি হৈছে দেৱালী তো দেৱালীৰ কিবা কিবি ভিডিঅ' বনাম তো ইপিনে মই পায়ে গ'লোঁ কিন্তু তাত বহুত ট্ৰাফিক কাৰণ ৰাস্তা ক্ৰছ কৰিব পৰা নাই বহুত গাড়ী মানে সন্ধিয়া টাইমত আৰু বহুত গাড়ী থাকে তো গাড়ী অহা যোৱা কৰি থাকে আৰু এয়া চাব পাৰিব গুৱাহাটী মেগা ট্ৰেড ফেয়াৰ আৰু মই ৰাস্তা ক্ৰছ কৰোঁতে এখন 10 মিনিট লাগি গ'ল কাৰণ বহুত মানে গাড়ী অহা যোৱা কৰি আছে তথাপিও মিডলত আহিলে থিয় হ'লোঁ এবাৰ তো এইখিনিৰ পৰা আকৌ ডাইৰেক্ট ইপাৰত যাম আৰু তো এইপিনে আমি চালোঁ মানুহবিলাক আহিছে কিন্তু গুৱাহাটী মেগা ট্ৰেড ফেয়াৰটো তোমাৰ 10 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈকে থাকিব তো সেইটো হিচাপত জলদি আহি যাওক যোনে অহা নাই তো বাকী লাইটিং বহুত ধুনীয়া কৰিছে তো ভিতৰতে সোমাই চাওঁ কি মানে বস্তু আছে তো কিবা এটা খাব লাগিব অকণমান তো যাই কিনে চাই কিনে কি বস্তু আছে চব দেখাম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ইপিনে ভিতৰত সোমাই দেখিলোঁ যে কাপোৰ মানে বিহু নাচা কাপোৰ তোমাৰ এটা কি আছে ৰেশমি ইণ্ডাষ্ট্ৰী কাপোৰবিলাক যিমান আছে আৰু তোমাৰ সেইটো হিচাপত কাপোৰ মাই গড কি ক'ম আৰু ভিতৰৰ পিনে যাই চাওকচোন আৰু এইটো চাইডে চাব পাৰিব চব দেখোন কাপোৰেৰে গলি হয় এইটো দেখোন অ' মাই গড আৰু ভিতৰত যাই চাওঁ কি আছে তো বাকী গোটেইখিনি দেখাম আৰু যিমান পাৰোঁ তো অ' মাই গড এটা আকৌ দেখোন কিহৰ দোকান এইটো মোবাইলৰ কাভাৰবিলাক পোৱা যায় ইপিনে দেখোন সোফাও আছে বা আকৌ বেডো আছে তো মানে ফল্ডিং আৰু সোফাও বনোৱা যায় বেডো বনোৱা যায় বাকীবিলাকৰ দাম মই সুধি কিনে ক'লোঁ কিমান লয় কয় এটাৰ দাম আছে 36,000 অ' মাই গড নোপোৱাই নহয় এইখন মেলাত সোমালে কোনো পইচা দিব নালাগে ফ্ৰী আৰু এইপিনে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে তো বাকী বহুত ধুনীয়া লাগিল আৰু বেছি টাইম নৰখিলোঁ সেইকাৰণে ৰুমলৈ যাম তো ইপিনে আকৌ 8টা বাজিয়ে গ'ল ৰুম যাব লাগে তো সেইটো হিচাপত বেছি টাইম নেথাকিলোঁ মানে সৰু মেলা ন সেইটো হিচাপত অলপতে খতম হৈ গ'ল আৰু মই ইপিনে এটা ফুড ব্ৰিজ আছে খানাপাৰাত মানে বিমানটোৰ সন্মুখতে এটা ফুড ব্ৰিজ আছে তো সেইটোৰ ওপৰত উঠি কিনে মই চালোঁ যে ৰাতিৰ ভিউটো কেনেকুৱা ইয়াত মানে দেখা তো এইটো বহুত ধুনীয়া ভিউ দেখা গৈছে তো চাবই পাৰিছে ন কেনেকুৱা আৰু ভিউবিলাক তো এতিয়া বাজে 9টা আৰু ৰুম যাব টাইম হ'লেই তো বাকী কালি লগ পাম আৰু এয়া চাব পাৰিব ফ্লাইঅভাৰৰ ভিউ তো ৰাতি না বহুত ধুনীয়া আৰু তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই গুড নাইট